নমস্কাৰ আজি আপোনালোকে এতিয়া যোনটো ভিডিঅ' দেখিলে সেইটো ভিডিঅ' এজন মানুহ ঢুকাইছে ইমানজন ঢুকাওঁতেনে এজন বেলেগ ব্যক্তিয়ে তেওঁক টিকটকৰ ভিডিঅ' বনাইছে এই মানুহজন ঢুকাইছে তেওঁ আকৌ টিকটকত ভিডিঅ' দিয়াতহে গুৰুত্ব মানুহবোৰ ইমান পাগল হৈছে কেলে কিয় মানে টিকটক নামৰ বেমাৰটো যোনটো গোটেই অসমত বিয়পি গৈছে সেই টিকটক নামৰ বেমাৰটোক লৈ মানুহবোৰ ইমান কিয় মানে বেছি সিৰিয়াছ হৈছে কিয় ইমান এনেকুৱা এটা মোমেণ্টত যোনটোত মানে মানুহ ক'ব নোৱাৰো যোনটো মানে মোমেণ্টত মানুহ বহুত দুখত থাকে তেনেকুৱা মোমেণ্টত তেওঁ টিকটক বনাব বিচাৰিছে কি মানে কি হৈছে মানৱীয়তা নামৰ বস্তুটো গৈছেগে ক'ত আমাৰ অসমৰ পৰা মানৱীয়তা নামৰ বস্তুটো কিয় নাইকিয়া হৈ গৈছে কালিনে পৰহি এজন ব্যক্তিয়ে সনাতন ডেকা নামৰ এজন ব্যক্তি তেওঁ পাচলি বেপাৰ কৰে তেওঁ ওলাই আহিছিলে ওলাই আহোঁতে এজন মানুহৰ লগত তৰ্কাতৰ্কি হ'ল এই যোনজন মানুহৰ লগত তৰ্কাতৰ্কি হ'ল তেওঁ নিজৰ লগৰ কিছুমান বন্ধু মাতি পেলানি এই সনাতন ডেকা নামৰ মানুহজনক ইমানেই মাৰধৰ কৰিলে যেন সনাতন ডেকা নামৰ মানুহজন ঢুকাই গ'ল কিয় মানৱীয়তা নামৰ বস্তুটো নাইকিয়া হৈ গৈছে আমাৰ অসমৰ পৰা এই সনাতন ডেকা নামৰ মানুহজনক মাৰাৰ পিছত এই মানুহজনে কি কৰিছে কেনেকৈ মানে গুচি গৈছে কোনো মানুহে তেওঁক ৰখাব নোৱাৰিলে চাওকচোন আহক এই দেখিলেনে বন্ধুসকল তেওঁ কেনেকৈ মানে নিজৰ স্কুটাৰখন লৈ গুচি গ'ল কোনো মানুহে তেওঁক ৰখাব নোৱাৰিলে মানৱীয়তা নামৰ বস্তুটো কিয় আমাৰ অসমৰ পৰা নাইকিয়া হৈছে কিয় ভায়ে অপনাইছে সকলোতো অসমীয়াই ন সকলোতো অসমীয়া মানুহে তেওঁ কিয় মানে নিজৰ ভায়ক মৰা নিচিনা হৈছে এপিনে কৰোণাৰ ভাইৰাছৰ পৰা প্ৰব্লেম কৰোণা ভাইৰাছৰ পৰা ঢেৰ মানুহ মৰিছে এতিয়া আমাৰ অসমতে 400 কিমান মানে কেছ ওলাইছে কৰোণাৰ কিমানখিনি মানুহ মৰিছে তাৰপিছতো এনেকৈও মানুহ মাৰিবলগীয়া হৈছেনে কিয় এনেকৈ মানুহ মাৰিবলগীয়া হৈছে কিয় মানে মানৱীয়তা নামৰ বস্তুটো নাইকিয়া হৈ গৈছে আমাৰ অসমৰ পৰা তেওঁক পুলিচে ধৰিলে যোনজনে মাৰিলে তেওঁক পুলিচে ধৰাৰ পিছত তেওঁ মানে যিখন ফটো দিছে মানে বহুত ভাল কাম এটা কৰি আহিছে তেওঁ মানে পপুলাৰ হৈ গৈছে তেওঁ বহুত ভাল কাম এটা কৰিছে হাত চাত দাঙি মেলি মানে তেওঁ যেন এজন চেলিব্ৰিটিয়ে বহুত ভাল কাম কৰিছে তেওঁ তেনেকুৱা মানে দেখাইছে কিয় হৈছে এনেকুৱা অসমখনত তেওঁ মানে একো মানে চৰম লগা নাই একো মানে অনুশোচনা কৰা নাই তেওঁ মানে কি হৈছে তেওঁ মানে অকণো গিল্টি ফিল কৰা নাই যে তেওঁ এজন মানুহক হত্যা কৰি আহিছে তেওঁ মানে এনেকুৱা দেখাইছে যে তেওঁ বহুতেই ফেনখিনি তাত গৈছে তেওঁক চাবলৈ তেওঁ কৈছে মই ভালেই আছোঁ তেনেকৈ মানে তেওঁ দেখাইছে যেন মানে তেওঁ একোৱে হোৱা নাই মানে বহুত কিবা ভাল কাম এটা কৰি আহিছে তেওঁ তেনেকুৱা দেখাইছে সেই ফটোখনৰ পৰা মানে আজি মই ৰ'ষ্টিঙৰ ভিডিঅ' আনিম ভাবিছিলোঁ মই তাৰ কাৰণে বহুত ভিডিঅ' চাই থৈছিলোঁ কিন্তু মানে এই কেছটো হৈ গ'ল কালি পৰহি এই কেছটোৰ ওপৰত ভিডিঅ' বনোৱাটো মই বেছি দৰকাৰী বুলি ভাবিলোঁ আৰু সকলো মানুহ এতিয়া সজাগতা হ'ব লাগে আৰু এনেকুৱা কাম কৰিব নালাগে মানৱীয়তা চবৰে মাজত থাকিব লাগে আৰু মানে এনেকুৱা যোনখিনি মানে কৰে এনেকুৱা কাম যোনখিনি কৰে তেনেকুৱাখিনি শাস্তি পাব লাগে এতিয়া অভিনীল সেই কেছটো মানুহখিনি শাস্তি পালেনে আমি আজিলৈকে গম নাপালোঁ সেই প্ৰথম দুদিনমান মৰাৰে এমাহমানলৈকে চব ঠিকে থাকে মানে চব মানুহ পূৰা জংগী হৈ থাকিলে কিন্তু তাৰপিছত তেওঁ শাস্তি পালেনে নাই পোৱা তেওঁলোকৰ হত্যাকাৰী আজিলৈকে নোলালে কিন্তু আৰু আজি এই কেছটো এই মানুহজনে শাস্তি পাবই লাগে আৰু মানে এনেকুৱা কাম কৰিব নালাগে কোনো মানুহে অলপ মানৱীয়তা থাকিব লাগে ধন্যবাদ আৰু মই ইমানখিনিয়ে কম ভাবিছিলোঁ আৰু আজি ক'বলগীয়া একো নাই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব ভিডিঅ'টো আৰু লগৰখিনিৰ মাজত শ্বেয়াৰ কৰি দিব সকলোৰে মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ধন্যবাদ